वेलकम निबी जुनाक चेनेलटोले आपनालोকক मैं आज लखीमपुरले गई आसो। एया आमार घर एया मैं एखन बाइक लै जाम सुपार स्प्लेंडार। लखीमपुर आमार यार प्राय 70 किलोमीटर मान हब। आज आपनालोকক समग्र भिडिओ देखाबले पाले मोर ভাল লাগিব। थैंक यू। आपनालोके अकनो स्किप नकराके भिडिओ चाइ थाকক। काशीकटा पालोहि बारु एतिया समग्र भिडिओটো स्किप नकराके आपनालोके चाइ थाकिब ভাল पाब। आमि आहि पालो काशीकटा श्री श्री ओंकारनाथ मन्दिरत पालोहि। যদি ইমান দূৰ যাম লখিমপুৰলৈ যাম সেইকাৰণে ভগৱানৰ ওচৰত যাত্ৰাটো সফল হওক বুলি অকমান কিবা এটা সৰুকে ভৰাই দিছো। ইয়ালৈ আহিব মন্দিৰ বহুত ধুনীয়া। এতিয়া আমি বিহপুৰীয়া পালোহি। বিহপুৰীয়া টাউনত আছো। আপোনালোকে দেখিবলৈ পাইছে এতিয়া ডিক্ৰং নদী আমি পাম। আপুনি ডিক্ৰং নদী পাৰ হৈ অকমান দূৰ যোৱাৰ পিছত ইমান ডাঙৰ ভয়ানক এটা এক্সিডেণ্ট হৈ গ'ল আমাৰ মুখৰ আগতে। আমার বহুত ভয় লাগিল। আপনালোকে ভিডিওটো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, তেতিয়া দেখিব। পাখি পাখি মন পাখি লগা মোর মন পাখি মেলি যাউরি। আমি ভবা নাছিলো আমি যে আগত এক্সিডেণ্ট দেখা পাম বুলি। এয়া চাওক আপোনালোকে সমগ্ৰ ভিডিঅ' স্কিপ নকৰাকৈ চাওক, এয়া দেখিব পাব। আমি ভাবিছিলোঁ যে ট্ৰেফিক জাম হৈছে বা কিবা অসুবিধা হৈছে, কিন্তু ভবাই নাছিলোঁ যে এনেকুৱা হ'ব পাৰে বুলি। চাওক আপোনালোকে ভিডিঅ'টো। এইখন যে দেখিছে গাড়ীখন, সেইখন এই আগৰ ট্ৰেক্টৰখনৰ লগত লাগি এই আগৰ ভাইজাটো বোলে ভাগি থাকিলে আৰু ড্ৰাইভাৰটো চাগে কি কৰিলে গম পোৱা নাই। তললৈ আমি মানুহখিনি যোৱা নাছিলোঁ আমি আৰু আগত আছে স্কিম নকৰাকৈ ভিডিঅ'টো চাব। এতিয়া আমি লালুক পালোঁ। এয়া লালুক। অলপ স্পীড কৰি দিছোঁ ভিডিঅ'টো আপোনালোকৰ সময় লোকচান নহ'ব বুলি লালুক পাৰ হৈ আহিলোঁ। এতিয়া মই অকণমান ৰখিছোঁ। সেইজন দাদা দোকান মই আপোনালোকক দেখুৱাইছোঁ। আহি পাইছোঁ এতিয়া লালুক পাৰ হৈ পুখুৰীয়া। এইখন যে দোকান দেখিছে এইখন দোকানত সমগ্ৰ সামগ্ৰীবিলাক পাব আপোনালোকে, যেনে আপেল কমলা যে শাক পাচলি সকলো বস্তুবিলাক পাব আপোনালোকে। আৰু আপুনি কওকচোন এইখন জেগাখনৰ নাম কি কয়? আপোনাৰ নামটো? আপোনাৰ দোকানত বহুত ধুনীয়া ধুনীয়া সামগ্ৰী দেখিব পাইছোঁ। ইয়াত কি কি পায় বাৰু আপুনি জনাই দিয়কচোন। অঁ, ইয়াতে আপুনি ব্ৰইলাৰো কাটে নেকি? আপুনি ইমান ডাঙৰ দোকানখন চলোৱা স্বত্তে কেনেকৈ শাক পাচলিৰ লগতে ব্ৰইলাৰ চইলাৰ কাটিব পাৰিছে? এইজন যে দাদাজন দেখিছে তেখেতে ঘৰত একো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ ধুনীয়াকৈ ঘৰটো পোহপাল দিয়াৰ লগতে পৰিয়ালটো সুখী কৰি ৰাখিছে। আপোনালোকক ধুনীয়াকৈ মই দোকানখন দেখুৱাই দিছোঁ। এইটো আপোনালোকে যে যি দেখিছে এতিয়া আমি পৰা পামেই ৰাস্তা পুৰা আপোনালোকে হেৰিলৈকে যাব পাৰিব। পানীগাঁও 9 মাইল এইবোৰ যাব পাৰিব। আমতলা এইটো ৰাস্তা যাব পাৰিব। এতিয়া আমি এইফালে আপোনালোকে এইটো যে যি ৰাস্তা দেখিছে এইফালে কেমিনেল যায় অৰুণাচললৈ যোৱা ৰাস্তা। চাহ বাগিচা
পাখি মেলি যাউৰি পাখি মেলি চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। জাকি মাৰি গৈ মেলি অহা পদূলি বুটলিয়া লৰালি উৰি পাখি মেলি যাউৰি দেউতাৰ হাঁহিৰে আইৰ সতে উমৰি ৰ'দে বৰষুণে ধেমালি আজৰি এয়া আমি ৰঙানদী দলং পাৰ হৈ আহিলোঁ। ভিডিঅ'টো বনাইছিলোঁ কিন্তু ডিলিট হৈ থাকিলে, বহুত দুখ লাগিছে পিছত। এতিয়া আপোনালোকক দেখুৱাম। পাখি পাখিয়ে মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি এয়া আমি দুৰ্গা মন্দিৰ, এয়া গেট, এখনেই হৈছে গেটখন। ইয়াতে বহুত বিভিন্ন মানুহ আহে, ইয়াতে আহি ভক্ত আহে। মই আপোনালোকৰ সমগ্ৰ ভিডিঅ'টোত আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক, পেলাব পাৰিব আপোনালোকে আহিলে। এখন ডাঙৰ পুখুৰী হয়, এইটো পুখুৰী হয়। এই পুখুৰীটোৰ মানে তোমাৰ ছাইডত এইটো দেখুৱাই আছে, ৰেলিং দি বনাই দিছে, ধুনীয়াকৈ পকাৰে বনাই দিছে। মন্দিৰ দৰ্শন সময় পুৱা 5 বজাৰ পৰা 12 বজালৈ, দিনৰ 1 বজাৰ পৰা পূজা অন্ত হোৱালৈকে, দুপৰীয়া 12 বজাৰ পৰা 1:30 বজালৈ মন্দিৰ বন্ধ থাকিব। আপোনালোকে চালে ফলক মই ইম্পৰ্টেণ্ট কথা কৈছোঁ আপোনালোকক, নিজৰ হাতত বেগ আৰু মোবাইলটো ৰাখিব, নহ'লে ইয়াত গায়ব হৈ যাব পাৰে। এতিয়া আপোনালোকৰ ভিডিঅ'টো আপোনাৰ স্কিপ নকৰাকৈ চাই থাকক। জয় দুৰ্গা মাই কি। ইমান ধুনীয়া এটা মনোমোহা প্ৰাকৃতিক দৃশ্য মুহূৰ্তত আপোনালোকক দেখুৱাবলৈ পাই মই নথোৱা আনন্দিত উপভোগ কৰিছোঁ। লগতে ইমান ধুনীয়া তলত দিছে পানী গোটেই পানী আছে চাৰিওফালে। মন্দিৰটো আজি আহিছোঁ, আপোনালোকক অকণমান দৰ্শন কৰাই দিওঁ, সেইটো কাৰণে আহিছোঁ। দিম ৰ'বা, এইফালে আহা, এলা আহা, দিম আহা। এয়া ওপৰলৈ এতিয়া আমি উঠি যাম, এনেকৈ দেখুৱাবলৈ পাইছোঁ। ওপৰলৈ মই উঠি আহিছোঁ, ষ্টেপকেইটা আছে মই নাজানো, হিচাপ কৰিব লাগিব ওপৰলৈ আহি। বহুত ভক্তগণৰ ইয়াত আগমন হয় দুৰ্গা পূজালৈ, আৰু বেছি দিন নাই মাথো। এই দুৰ্গা পূজাৰ সময়তে বহুত মানুহ ইয়াতে আগমন হ'ব, বহুত ভক্তপ্ৰাণ ৰাইজ আহিব। আপোনালোকে পাৰিলে ইয়াতে আহিব, বহুত ভাল পাব। এই দুৰ্গা মন্দিৰ, এয়া মা, এয়া হৈছে আমাৰ মা। মই আপোনালোকৰ সমগ্ৰ ভিডিঅ'টো মই দেখুৱাবলৈ পাই বহুত আনন্দিত উপভোগ কৰিছোঁ। ইয়াতে নতুনকৈ অলপ কিবা কিবি ডেক'ৰেশ্যন বনাই আছে। আমাৰ দুৰ্গা মন্দিৰ, দুৰ্গা মন্দিৰ। সমগ্ৰ দৃশ্যটো মই কেমেৰাত ধুনীয়াকৈ বন্দী কৰি দিছোঁ। আৰু দুৰ্গা পূজালৈ আৰু বেছি দিন নাই মাত্ৰ, আপোনালোকে আহিব, এতিয়া ভাল পাব। এতিয়া হাতটো আমাদের আহিছে, সেইটো ৰাস্তা দি লখিমপুৰ যায় আৰু এইফালে তেজপুৰ যায়, সেইটো ৰাস্তাত। দেখিছে কিমান ধুনীয়া এটা পৰিৱেশ। মন্দিৰ পৰা এয়া ওলাই আহিলোঁ, এতিয়া আমি লখিমপুৰলৈ যাত্ৰা অহা কৰিম। অফিচৰ এই ফ্ৰণ্টত থকা এখন দোকান, এই কম্পিউটাৰ দোকানতে আপোনালোকে যদি লাইচেঞ্চ যদি বনাব বিচাৰে, তেতিয়া ইয়াতে আহি পিনি প্ৰদীপ দা ন, এই প্ৰদীপ বৰুৱা তাতে আপোনালোকে হেৰি কৰিব পাৰিব। আৰু ইয়াতে চবেই আছে, কম্পিউটাৰ দোকান। আৰু আমাৰ খুৰা, এয়া মোক খুৰাই বহুত সহায় কৰিলে,
সহায় কৰিলে বহুত ভাল লাগিল। আমি নাৰায়ণপুৰৰ পৰা আহি লখিমপুৰ পালোঁ। তাৰপিছত দ্বিতীয় অফিচত মোৰ কাম এটা আছিলে। তাৰপিছত ভাবিলোঁ এইবাৰ জুবিন দা মন যায়লৈ যাওঁ। বাটতে দেখিলোঁ হঠাতে মোৰ বন্ধু, এয়া বন্ধু। নমস্কাৰ। আৰু লক্ষ্য কিবা ক'বা নাই? নমস্কাৰ। আমি লীলাবাৰীৰ পৰা আহি আছোঁ। লীলাবাৰীৰ পৰা আহি আমাৰ ইউটিউবৰ স্বত্বাধিকাৰী নিবিৰ জোনাকক লগ পালোঁ। আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। বহুত ভাল ল'ৰা আৰু বৰ ধুনীয়া কবিতা গায়, কবিতা আবৃত্তি কৰে। কবিতা এতিয়ালৈকে ইউটিউবত দিয়া নাই। মই কবিতা ইউটিউবত দিম দুদিনমানৰ পিছত। এটা সৰু সৰুকৈ ব্লগ বনাই আছোঁ আৰু চবকে লগ পাই ভাল লাগিলে। নিবিৰ জোনাক জয় হো। এয়া আমি মন যায় পাইছোঁহি। এয়া জুবিন দাৰ মন যায়। এয়া আমি আহি পালোঁহি। দাদাৰ লগতে আহিলোঁ। এইখন গাড়ীতে আহিছোঁ আমি, গাড়ীতে গুচি আহিলোঁ আৰু। এয়া মন যায় আহি পালোঁহি জুবিন দাৰ। আহি পোৱাৰ পিছত ভাল লাগিলে। জুবিন দাক যে ইমান ধুনীয়াকৈ অসমৰ আদৰ্শ কৰি পিনি ইমান ধুনীয়াকৈ এখন ৱালত ইমান সুন্দৰভাৱে জুবিন গাৰ্গক আঁকি থৈছে। ইয়াতে মন যায় বুলি ধুনীয়াকৈ লিখা আছে জুবিন গাৰ্গক। মন যায় আপোনালোকক দেখুৱালোঁ। ব্লগ চলগ বনোৱা নাছিলোঁ। এতিয়া আৰু ভিডিঅ'টো ছেকেণ্ড পাৰ্ট আগলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। পিছতহে দিম। অলপ ভিডিঅ'টো দেখুৱাই দিছোঁ যে পিছৰ ভিডিঅ'টো অলপ চাই ভাল পাব বুলি অলপ দেখুৱাই দিছোঁ আপোনালোকক। ধন্যবাদ। কণা নদী জয় আই ধুনীয়া অসম। ভিউ এটা আপোনালোকক দেখুৱাই